Hi friends, welcome to my blog. আজি বতৰটো বহুতেই ভাল আৰু মই মানে এনেকুৱা বতৰ বহুত ভাল পাওঁ। সো আজি মোৰ অলপ ওলাই যাবলৈ আছে, কিছুমান বজাৰ কৰিবলৈ আছে আৰু কি বজাৰ কৰিলোঁ, কেনেকৈ কি কিনিলোঁ আপোনালোকক দেখাম। এতিয়া মই ৰেডি হৈ লওঁ, তাৰপিছত আকৌ আপোনালোকক দেখাই আছোঁ কি কিনিম, বজাৰলৈ যাম, কি কিনিম আৰু কেনেকৈ যাম। ঠিক আছে ফ্ৰেণ্ডছ, ৰেডি হৈছোঁ বজাৰলৈ যাবলৈ, ৰেডি হ'লোঁ। এয়া মাস্কখন, এইখন নহ'লেতো আজিকালি নহয়েই, পুলিচৰ পিটন খাব লাগিব। চ' এখন লগাই লৈছোঁ আৰু এতিয়া আমি বজাৰলৈ যাম, আপোনালোকক দেখুৱাম কি কিনিলোঁ, ক'ত সোমালোঁ। ঠিক আছে। এয়া ফ্ৰেণ্ডছ, আমি ওলাই আহিছোঁ। মাস্ক নাই দেই, হাতত লৈ লৈছে, দেখুৱাই দে, হাতত লৈ লৈছে মানে পুলিচে যদি খেদে আৰু ধৰিব লাগিব, পিন্ধিব লাগিব নহয়। ওলাই আহিছোঁ, এতিয়া আমি গৈ লওঁ, তাৰপিছত দেখুৱাম ক'ত সোমাম। এয়া ফ্ৰেণ্ডছ, আমি টাউন পাইছোঁহি। এইখন মৰিয়নি টাউন হয়, মৰিয়নি টাউন দেই। এইজনী আমাৰ মহাৰাণী, মাস্ক নাই পিন্ধা দেই, পুলিচে ধৰিলে মই পলামহে আৰু। মই কিন্তু পিন্ধি আছোঁ, নাকটো উলিয়াই থৈছোঁ, উশাহ ল'বলৈ দিগদাৰ হয় যে। আমি কিতাপৰ দোকানলৈ আহিছোঁ, আৰ্ট পেপাৰ ল'বলৈ, লৈ লওঁ দেই। আৰ্ট পেপাৰ ল'বলৈ আহিছোঁ, কি বনাম সেইটো পিছৰ ব্লগটোত আপোনালোকক দেখাম। এইখন দোকান, আকৌ সোণাৰী দোকানতো সোমাইছোঁ। এইজনী দেখিছে নহয়, নাকফুলিটো নতুনকৈ বনাইছে, দেখুৱাই দে। এইটো নতুনকৈ বনাব দিছিলে, তো ইয়াতো সোমালোঁ, এইটো লৈ ল'লোঁ আৰু সোণাৰী দোকানত। আমি বজাৰ কৰি আহিলোঁ, বজাৰ শেষ হ'ল। সেয়া আৰ্ট পেপাৰ ল'লোঁ আৰু এই কিবাকিবি সৰু সুৰা বস্তু ল'লোঁ। তাৰপিছত খোৱা বস্তু দুটামান বিচাৰিছিলোঁ, নাপালোঁ, লকডাউনৰ কাৰণে এভেইলেবল নাই বস্তুবিলাক। চ' এতিয়া ঘৰলৈ আহি আছোঁ আৰু এইফালে নাকফুলি পিন্ধি ৰাইজ বেলেগ আৰু দেই। চ' কি বনাম আপোনালোকক পিছত দেখাম। নেক্সট ব্লগটোত মই আপোনালোকক সেইটো বস্তুৱে কি বনালোঁ আৰ্ট পেপাৰে মই আপোনালোকক দেখাম। চ' তেতিয়ালৈকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া অলপ পিছত মই আপোনালোকক দেখাই আছোঁ কি বনাম আমি। ঠিক আছে, ঘৰ পাইছোঁহি আৰু দেই।